প্ৰিয় ছাত্ৰ ছাত্ৰীসকল জেজেবি মেথছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 10ৰ জেনেৰেল মেথছৰ প্ৰথম চেপ্টাৰটোত থকা ডিভিজন এলগৰিথম ভাগকলন বুলিও ক'ব পাৰি বা বিভাজন প্ৰমেয়িকা বুলিও ক'ব পাৰি। আমি সেই ডিভিজন এলগৰিথমৰ ওপৰত আলোচনা কৰিম। চাবা, ডিভিজন এলগৰিথম বুলি ক'লে আমাৰ এতিয়া আমি প্ৰাথমিক পৰ্যায়ত এটা বস্তু শিকি আহিছিলোঁ। ধৰা 3ক আমি যদি 3ৰে হৰণ কৰোঁ, 3 গুণ 3 0 হয় ভাগে। 4ৰে হৰণ কৰিলে কি লিখো? 3 গুণ 3 1 হ'ব। 5ৰে কৰিলে আকৌ 3 গুণ 3 ভাগ 1 2। আকৌ যদি 6ৰে কৰোঁ 3 দুগুণ 6 ভাগ 1 0। তাৰমানে আমি কি লক্ষ্য কৰিলোঁ? 3ৰে যদি কিবা এটা সংখ্যাক আমি হৰণ কৰোঁ, ভাগ 1 0 হৈছে, 1 হৈছে, 2 হৈছে, আকৌ আমি কিন্তু 3 পোৱা নাই, আকৌ 0 হৈছে। তাৰমানে আমি এইটো ক'ব পাৰোঁ যে ভাগ হে সদায় ডিভিজৰ মানে আমি যিটোৰে হৰণ কৰোঁ সেইটোতকে সদায় সৰু হয়। সেইটো আমি এলপি স্কুলতে শিকি আহিছোঁ। এইটোক ভাজক বুলি কয়, হয়নে? ডিভিজৰ মানে ৰিমাইণ্ডাৰ সদায় ডিভিজৰতকে সৰু হয়। ৰিমাইণ্ডাৰটো 0 হ'ব পাৰে। 0 কেতিয়া হ'ব? যেতিয়া সংখ্যাটো সম্পূৰ্ণৰূপে হৰণ যায়। আকৌ 0তকে ডাঙৰ হ'ব, কিন্তু ডিভিজৰতকে সৰু হয়। আকৌ এইটো চাবা, এইটো 5টো আমি কেনেকৈ লিখিছোঁ? 3 গুণ 3 5 ইকুৱেল টু 3 into 1 plus 2 এইটো লিখিব পাৰি। তাৰমানে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগ 1 এইটো আমি লিখিব পাৰোঁ। এইটোতো আমি এলপি স্কুলতে শিকি আহিছোঁ এই কথাটো। এই কথাটোকে আমি ডিভিজন এলগৰিথমত কেনেদৰে লিখিব পাৰোঁ এইখিনি মানে, এইটোক যদি আমি এ বুলি লওঁ, ভাজ্যটো যদি এ বুলি লওঁ, ভাজকটোক যদি আমি বি বুলি লওঁ, ভাজকটোক বি লৈছো, আৰু ভাগফলটোক যদি আমি কিউ বুলি লওঁ, আৰু ভাগ 1টোক যদি আমি আৰ বুলি লওঁ, এ ইকুৱেল টু বি কিউ প্লাছ আৰ হ'ল। আৰু এই যিটো ভাগ 1 হৈছে সেইটো কি হৈছে আমাৰ 0 হ'ব পাৰে, 0 লেছ দেন অৰ ইকুৱেল টু আৰ 0 হ'ব পাৰে, আৰু কাতকে সৰু হৈছে, ডিভিজৰতকে সৰু হৈছে। মানে বিটো ডিভিজৰ আছিল, ভাজক আছিল, বিতকে সৰু হ'ব। এই কথাটো আমি ডিভিজন এলগৰিথমত এ আৰু বি দুটা অখণ্ড সংখ্যা, এই অখণ্ড সংখ্যাটোক আমি এনেকৈ লিখিব পাৰোঁ, এ বি বিলংছ টু জেড। মই আৰু অখণ্ড সংখ্যা বুলি লিখা নাই, এ বি বিলংছ টু জেড। তাৰমানে এ আৰু বি দুটা অখণ্ড সংখ্যা। এনেকৈ লিখিলে ভালো দেখা হ'ল আৰু আমাৰ কম সময়টো হ'ল। যদি এ আৰু বি দুটা অখণ্ড সংখ্যা য'ত where b is a positive integer, then there exists, এইটো চেনে there exists বুজায়, QR belongs to Z such that A equal to BQ plus R 0 less than or equal to R less than D। তাৰমানে কি লিখিলো? যদি A আৰু B দুটা অখণ্ড সংখ্যা, য'ত B এটা ধনাত্মক অখণ্ড সংখ্যা, তেন্তে দুটা অদ্বিতীয় অখণ্ড সংখ্যা Q আৰু R পোৱা যাব, যাতে A equal to BQ plus R 0 less than or equal to R less than B। এইটো হ'ল আমাৰ ডিভিজন এলগৰিথম। এতিয়া চাবা, এই যে b is a positive integer বুলি ক'লো, তাৰমানে কি হৈছে? এইটো যদি আমি এনেকৈ ক'ব পাৰোঁ, যদি a আৰু b দুটা অখণ্ড সংখ্যা, য'ত b এটা ধনাত্মক অখণ্ড সংখ্যা, তেন্তে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যাব, যাতে a equal to bq plus r 0 less than or equal to r less than b। এতিয়া এই যে b is a positive integer বুলি ক'লো, এইটো আমাৰ কেৱল প্ৰমাণৰ সুবিধাৰ কাৰণেহে b টো পজিটিভ ইন্টিজাৰ বুলি লোৱা হৈছে। এনে জেনেৰেলি তাৰমানে ইন জেনেৰেল কি হয়, যিকোনো অখণ্ড সংখ্যাৰ কাৰণে এইটো প্ৰযোজ্য, এক্সেপ্ট b ইকুৱেল টু 0। b টো 0 হ'বই নোৱাৰে, কাৰণ ডিভিজৰ যদি 0 হয় সেইটোতো আনডিফাইন হৈ যাব। এতিয়া জেনেৰেল ফৰ্মটো কিন্তু এইটো নহয়। এতিয়া জেনেৰেল ফৰ্মৰ কথাটো জেনেৰেল মেথছত ভালকে দিয়া নাই, এইটো এডভান্স যিবিলাকৰ আছে, এডভান্সৰ 3 নম্বৰ চেপ্টাৰটো আছে, এডিথমেটিক অফ ইন্টিজাৰ্ছ, অখণ্ড সংখ্যাৰ পাটিগণিত, তাতে কিন্তু খুব ধুনীয়াকৈ দিয়া আছে জেনেৰেল ফৰ্ম অফ ডিভিজন এলগৰিথম। সেইটো আমি জনাটো দৰকাৰ, নহ'লে এটা ভুল ধাৰণা এটা হৈ থাকে, যিটো নেকি কিছুমান টিচাৰৰো এই বস্তুটোৰ ওপৰত ভুল ধাৰণা আছে, এই ডিভিজন এলগৰিথমৰ ওপৰত। জেনেৰেল ফৰ্ম অফ ডিভিজন এলগৰিথমে কি কৈছে চাবা, যদি এ বি দুটা অখণ্ড সংখ্যা, বি নট ইকুৱেল টু 0, বিটোতো 0 হ'বই নোৱাৰে, কাৰণ ডিভিজৰ 0 হোৱাৰ লগে লগে সেইটো আনডিফাইনে হৈ যাব।
যদি a আৰু b দুটা অখণ্ড সংখ্যা দেন দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যাব যাতে a equal to bq plus r 0 less than or equal to r less than modulus of b. If ab belongs to z, b not equal to 0, then there exists qr belongs to z such that a equal to bq plus r 0 less than or equal to r less than modulus of b. তাহলে যদি a আৰু b দুটা অখণ্ড সংখ্যা তেন্তে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যাব যাতে a equal to bq plus r 0 less than or equal to r less than modulus of b. এইটোহে জেনেৰেল ফৰ্ম। এতিয়া এই যে modulus of b লিখিলো, modulus of b মানে কি জানানে? তাহলে modulus of ভিতৰত যদি আমি নেগেটিভটো লওঁ তাহলে modulus of -3 সেইটো 3 হৈ যাব আৰু modulus of 3 টো 3 হৈ যাব। এতিয়া ডিভিজন এলগৰিথমে স্পষ্টকৈ এটা কথা কৈছে, ৰিমাইন্ডাৰ কেতিয়াও নেগেটিভত হ'ব নোৱাৰে। তাহলে b টো যদি তোমাৰ মাইনাসও থাকে তেতিয়া 0 less than or equal to r 0 less than or equal to r less than modulus of 3 হৈ যাব নহয়, তেতিয়া 0 less than or equal to r less than 3। তাৰ মানে ৰিমাইন্ডাৰ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে, সেইটো ডিভিজন এলগৰিথমে কৈছে। ইয়াৰ প্ৰমাণটো এতিয়া বৰ্তমান তোমালোকক প্ৰয়োজন নহয়, ইন ফিউচাৰ যেতিয়া মেথছত মেজৰ ল'বা তেতিয়া ইয়াৰ প্ৰমাণটো পাবা। এতিয়া আমাক প্ৰমাণটো নালাগে, আমি জাস্ট এই কথাটো জনাটো দৰকাৰ। এতিয়া চাবা, ধৰা মই -46 ক 3 ৰে হৰণ কৰিছো, কি হ'ব তেতিয়া? এনেকৈ কৰিবা নেকি? -46 ক 3 3 15 45 -1 এইটো কৰিবা নেকি? এইটো কোনো কাৰণত নহয়, কাৰণ ৰিমাইন্ডাৰ কেতিয়াও নেগেটিভত হ'ব নোৱাৰে। গতিকে আমি কি কৰিম চাবা, -46 ক 3 ৰে হৰণ কৰিছো, তাৰমানে a টো কিমান হৈ আছে? a হৈ আছে তোমাৰ a equal to bq plus r টো 0 less than or equal to r less than b। a হৈ আছে -46, b হৈছে ডিভিজৰ 3। এতিয়া চাবা 3 ৰে হৰণ কৰিছো, that means ৰিমাইন্ডাৰ কি হ'ব পাৰে? r equal to 0 হ'ব পাৰে, 1 হ'ব পাৰে, 2 হ'ব পাৰে। 3 টো কেতিয়াও হ'ব নোৱাৰে কাৰণ less than b হৈ আছে তো, less than 3 হ'ব, 0 1 2 এইকেইটাহে হ'ল r ৰ সম্ভাৱ্য ভ্যালু। এতিয়া চাবা, যদি r টো 0 হৈ যায়, r যদি 0 হয় তেতিয়া কি হ'ব? -46 ক 3 ৰে হৰণ কৰিব লাগিব, আৰু q এটা ইন্টিজাৰ, কিন্তু ইন্টিজাৰ মানে হ'ল অখণ্ড সংখ্যা। -46 ক যদি 3 ৰে হৰণ কৰো এইটো পাব লাগিব, q equal to -46/3। এটা ইন্টিজাৰ হ'ব নেকি? নহয়, -46/3 টো এটা অখণ্ড সংখ্যা নহয়, গতিকে r টো 0 হ'ব নোৱাৰে। যদি r 1 হৈ যায়, r যদি 1 লিখো আমি কি হ'ব? bq plus r জাগাত 1 দিলো, -46 1 টো ইফালে আহিলে কিমান হ'ব? -47 equal to 3q, আকৌ -47 is not divisible by 3, -47 টো 3 ৰে বিভাজ্য নহয়, গতিকে r ৰ ভ্যালুটো 2 নহয়, 1 নহয়। এতিয়া চাবা, যদি r টো 2 হৈ যায় তেতিয়া কি হ'ব চাবা, ইফালে -46 আছিল +2, এইটো আহি যাব -46 - 2 equal to 3q, তাৰমানে -48/3 equal to q, এইটো -16 পাম। তাৰমানে r ৰ ভ্যালু 2 হওঁতেহে আমাৰ ডিভিজন এলগৰিথমটো স্যাটিসফাই হৈছে, তাৰমানে ৰিমাইন্ডাৰ কিমান হ'ব? 2 হ'ব। তাৰমানে এনেকৈ লিখিব পাৰো আমি -46 equal to 3 into -16 plus 2, এইটোহে হ'ল তোমাৰ ইয়াৰ ৰিপ্ৰেজেন্টেশনটো। অৰ্থাৎ -46 ক 3 ৰে হৰণ কৰিলে ৰিমাইন্ডাৰ 2 হ'ব। মানে এইটো আমি কাৰ সহায়ত উলিয়ালো? ডিভিজন এলগৰিথমৰ সহায়ত উলিয়ালো। এইটো কিন্তু এবাৰ এই যে এডিআৰডি পৰীক্ষা হৈ গ'ল অসম চৰকাৰৰ, তাতেও এই প্ৰশ্নটো আহিছিল। এতিয়া আকৌ আমি যদি এনেকৈ কৰো যে 46 ক -3 ৰে হৰণ কৰিলো, তেতিয়া ৰিমাইন্ডাৰ কিমান হ'ব? চাবা, a equal to bq plus r 0 less than or equal to r less than modulus of b। তাৰ মানে 0 less than or equal to r, এইটো b টো -3 হৈছে তো, modulus of -3, তাৰমানে 0 less than or equal to r less than 3 হ'ব। তাৰমানে r ৰ ভ্যালু কি পসিবল ভ্যালু? 0 1 আৰু 2 হ'ব। তাৰ মানে -3 ৰে হৰণ কৰিলেও কি হ'ব? ইয়াৰ ৰিমাইন্ডাৰ কিন্তু এই 0 1 আৰু 2 হ'ব। এতিয়া চাবা, যদি r টো 0 হয়, -46 equal to b মানে 3, 46 equal to -3 bq, r ৰ ভ্যালু 0 হলে কি হ'ব? 46 ক 3 ৰে হৰণ নাযায়, গতিকে r টো 0 হ'ব নোৱাৰে। যদি 1 লিখো,
46 minus 1 equal to minus 3q. 45 by minus 3 equal to q. তাহলে q equal to আমি minus 15 পালো। তাহলে r equal to 1 ত এটো বস্তুটো satisfy হৈছে ডিভিজন অ্যালগরিথমটো। তাহলে আমি কেনেকৈ লিখিব পাৰো? আমি লিখিব পাৰো 46 equal to 3 minus 3 into minus 15 plus 1 remainder 1. এই কথাটো বহুতৰ কি হয় কিছুমান ভুল কনসেপ্ট হৈ থাকে। কিয় ভুল কনসেপ্ট হৈ থাকে? কাৰণ ডিভিজন অ্যালগরিথমৰ জেনারেল ফর্মটোৰ কথাটো নাজানে। ডিভিজন অ্যালগরিথমৰ জেনারেল ফর্মটো হল a equal to bq plus r 0 less than or equal to r less than modulus of b. তাৰ মানে তোমাৰ ডিভিডেন্ড নেগেটিভ হওক বা ডিভিজৰ নেগেটিভ হওক যিয়ে নহওক ৰিমাইন্ডাৰ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে। হেতু ডিভিজন অ্যালগরিথমে স্পষ্টকৈ কৈছে। হেতু তোমালোকৰ কিতাপখনত অৱশ্যে লিখা আছে যে যদিও আমি b টো ধনাত্মক অখণ্ড সংখ্যা বুলি লোৱা হৈছে তথাপি কিন্তু যিকোনো অখণ্ড সংখ্যাৰ কাৰণে এটো প্ৰযোজ্য বুলি কিতাপখনত লিখা আছে। গতিকে আমাৰ ডিভিজন অ্যালগরিথম মতে ৰিমাইন্ডাৰ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে। এতিয়া a equal to কি আমাৰ bq plus r 0 less than or equal to r less than modulus of b. এতিয়া আমি b ৰ ভ্যালুটো যদি 2 লওঁ, if b equal to যদি 2 লওঁ তেতিয়া কি হ'ব 0 less than or equal to r less than b. b মানে কিমান? এটো b ভ্যালুটো 2 লৈছো। তাৰমানে r ৰ পসিবল ভ্যালু কি হ'ব? 0 হ'ব 1 হ'ব আৰু 2 হ'ব নোৱাৰে কাৰণ less than 2 হৈ আছে। ঠিক 0 আৰু 1 হ'ব। যদি 0 হয় if r equal to 0 তেতিয়া হলে কি হ'ব? কিমান হ'ব? a equal to bq plus r. b মানে কিমান? 2 লৈছো twice q plus r মানে 0 তাৰমানে a equal to twice q পালো হয়নে? যদি r equal to 1 হয় a equal to bq plus r twice q plus 1. এতিয়া এই a equal to twice q ইটো হ'ব ইভেন যুগ্ম, twice q plus 1 ইটো হ'ব অড অযুগ্ম। তাৰ মানে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ সংজ্ঞাটো কি বুলি ক'লে এতিয়া আমি কি ক'ম? a equal to twice q. q এটা অখণ্ড সংখ্যা আছিল, q belongs to z. a equal to twice q ফৰ্মত থকা গোটেইবিলাক সংখ্যাই যুগ্ম আৰু a equal to twice q plus 1 q belongs to z আকাৰত থকা সকলোবিলাক সংখ্যাই অযুগ্ম সংখ্যা। এতিয়া তুমি যদি কাৰোবাক সোধা বোলে যুগ্ম সংখ্যা সবতকৈ সৰু যুগ্ম সংখ্যানো কি বুলি ক'লে বহুতে কিন্তু ইয়াৰ ফুল উত্তৰটোৱে দিব। এতিয়া চাবা q ভ্যালুটো যদি 0 হয় 0 হ'ব পাৰে কাৰণ এটো q এটা অখণ্ড সংখ্যা। a কিমান হ'ব? 2 into 0 equal to 0. q যদি 1 হয় -1 যদি হয় a equal to কিমান হ'ব? 2 into -1 -2. q equal to যদি -2 হয় a equal to 2 into -2 -4. তাৰমানে 0 -2 -4 এইবিলাকো কি হয়? যুগ্ম সংখ্যা। গতিকে আগতে গম পাইছিলা নেকি এইবিলাক যে যুগ্ম সংখ্যা? এটো কিন্তু বহুতে নাজানে। নজনাৰ কাৰণটো হ'ল এই ডাইৰেক্ট প্ৰপাৰ যেটো ডেফিনেশন যুগ্ম আৰু অযুগ্ম সংখ্যাৰ এই কথাটোতে ভুল কনসেপ্ট হৈ থাকে। আৰু ঠিক তেনেদৰে অযুগ্ম সংখ্যাবিলাকো আমি যদি ইয়াত -1 বহাই দিওঁ তেতিয়াহলে 2 into -1 plus 1 তাৰমানে -2 plus 1 -1 -1 অযুগ্ম -3 অযুগ্ম -5 অযুগ্ম তাৰমানে যুগ্ম অযুগ্ম বুলি ক'লে এতিয়া মাইনাসৰ খিনিও আহিব। এই কথাটো কিন্তু বহুতে নাজানে। নজনাৰ কাৰণ হ'ল যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ প্ৰপাৰ ডেফিনেশনটো নাজানে। এতিয়া যুগ্ম মানে কি? a equal to twice q, q belongs to z আকাৰত থকা সংখ্যাবিলাক যুগ্ম আৰু a equal to twice q plus 1 q belongs to z আকাৰত থকা গোটেই সংখ্যাবিলাকে অযুগ্ম সংখ্যা।